ছাত্ৰ ছাত্ৰীসকল সন্ধিয়াৰ সম্ভাষণ জনাইছোঁ সকলোৱে মৰম ল'বা ইতিমধ্যে নাটক আৰু কবিতাৰ যিখিনি চমু প্ৰশ্ন উত্তৰ শেষ হৈছে আৰু তাৰ উপৰিও মই যিখিনি দিছোঁ তাৰ উপৰিও তোমালোকে দুই এটা নিজাভাৱেও চাবা আৰু সেইখিনিৰ ভিতৰতে নিশ্চয় তোমালোকৰ আহিব বুলি পেলাই ভাবি লৈছোঁ এতিয়া তোমালোকৰ এখন যে টিকেন্দ্ৰজিৎ নাটক আছে সেই নাটকখনৰ চমু দুই এটা কুৱেশ্যন মই দিবলৈ চেষ্টা কৰিছোঁ তাৰ মাজতে কেনে ধৰণৰ কুৱেশ্যন আহে মই সেইখিনিও তোমালোকক অকণমান দিবলৈ চেষ্টা কৰিম এতিয়া চোৱাচোন টিকেন্দ্ৰজিৎ নাটকখনৰ নাট্যকাৰ হৈছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এক নম্বৰ কুৱেশ্যন টিকেন্দ্ৰজিৎ নাটকৰ সমল নাট্যকাৰে ক'ৰ পৰা সংগ্ৰহ কৰিছিল উত্তৰ দ্য হিষ্টৰী অফ মণিপুৰ আৰু লিখকৰ নামো লিখিব দিব পাৰে তোমালোকক লিখক হৈছে জ্যোতিৰ্ময় ৰায় দুই নম্বৰ প্ৰশ্ন টিকেন্দ্ৰজিৎ নাটকখন প্ৰথমতে ক'ত প্ৰচাৰ হৈছিল এইটো প্ৰায় আহে তোমালোকৰ উত্তৰ 1958 চনৰ 23 ডিচেম্বৰ ৰাতি প্ৰথমবাৰলৈ টিকেন্দ্ৰজিৎ নাটখন গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ যোগেদি প্ৰচাৰ হৈছিল তোমালোকে মনত ৰাখিবা 3 নম্বৰ প্ৰশ্ন টিকেন্দ্ৰজিৎ কোন উত্তৰ মণিপুৰৰ সেনাপতি বা যুৱৰাজ 4 নম্বৰ প্ৰশ্ন থঙাল জেনেৰেল কোন উত্তৰ মেজৰ জেনেৰেল প্ৰাক্তন ৰাজমন্ত্ৰী 5 নম্বৰ প্ৰশ্ন মণিপুৰৰ এটা মনোমোহা হ্ৰদৰ নাম লিখা উত্তৰ লোকট্ৰাক হ্ৰদ এইটো প্ৰায় আহে মনত ৰাখিবা 6 নম্বৰ প্ৰশ্ন নগা কোঁৱৰ কোন তেওঁ আচল নাম কি উত্তৰ টিকেন্দ্ৰজিতৰ আজু ককাক তেওঁৰ আচল নাম হৈছে গৰীব নেৱাজ এইটো মনত ৰাখিবা 7 নম্বৰ প্ৰশ্ন টিকেন্দ্ৰজিতৰ পিতৃৰ নাম কি উত্তৰ চন্দ্ৰকীৰ্তি সিংহ এইটো আহে তোমালোকে মনত ৰাখিবা 8 নম্বৰ প্ৰশ্ন KCS উপাধি কোনে কাক দিছিল উত্তৰ মহাৰাণী ভিক্টোৰিয়াই চন্দ্ৰকীৰ্তি সিংহক 9 নম্বৰ প্ৰশ্ন টিকেন্দ্ৰজিতৰ ভাতৃ কেইজন উত্তৰ 7জন তেওঁৰ সৈতে 8জন 10 নম্বৰ প্ৰশ্ন টিকেন্দ্ৰজিৎ নাটকত উল্লেখ থকা স্বাধীনতা সংগ্ৰামী 3জনৰ নাম লিখা 1 নম্বৰ ঝান্সী ৰাণী লক্ষ্মীবাই 2 নানা চাহেব তান্তিয়া টুপী 3 নম্বৰ মণিৰাম দেৱান 11 নম্বৰ প্ৰশ্ন ব্ৰেঘ্ৰ বিজয়ী বা কৈৰেং উপাধি কোনে পাইছিল উত্তৰ যুৱৰাজ টিকেন্দ্ৰজিতে 12 নম্বৰ প্ৰশ্ন সুৰচন্দ্ৰ কোন উত্তৰ মণিপুৰৰ ৰজা 13 নম্বৰ প্ৰশ্ন মধুমঞ্জৰী কোন উত্তৰ ৰাজনৰ্তকী পাছলৈ থঙাল জেনেৰেলৰ পালিতা কন্যা হয় 14 নম্বৰ প্ৰশ্ন মণিপুৰৰ সৰ্বশ্ৰেষ্ঠ সুন্দৰী এগৰাকীৰ নাম লিখা উত্তৰ মাইপাখৰি 15 নম্বৰ প্ৰশ্ন গ্ৰীমউড চাহাব কোন উত্তৰ পলিটিকেল এজেণ্ট 16 নম্বৰ প্ৰশ্ন কুলচন্দ্ৰ কোন উত্তৰ মণিপুৰৰ যুৱৰাজ পাছলৈ ৰজা হয় 17 নম্বৰ প্ৰশ্ন বিধাতাৰ শাপগ্ৰস্ত মণিপুৰৰ ত্ৰাণকৰ্তা কোন উত্তৰ থঙাল জেনেৰেল 18 নম্বৰ প্ৰশ্ন চন্দ্ৰলেখা কোন উত্তৰ টিকেন্দ্ৰজিতৰ পত্নী 19 নম্বৰ প্ৰশ্ন ৰসিকলাল কুণ্ডু কোন উত্তৰ এজেণ্টৰ বৰকেৰাণী বা বৰকেৰাণী 20 নম্বৰ প্ৰশ্ন মণিপুৰৰ দুটা জনপ্ৰিয় নৃত্যৰ নাম লিখা ৰাস নৃত্য আৰু নগা চিকাৰী নৃত্য তোমালোকে মনত ৰাখিবা 21 নম্বৰ প্ৰশ্ন বল্লম মানে কি উত্তৰ জাঠি 22 নম্বৰ প্ৰশ্ন মণিপুৰৰ জনপ্ৰিয় খেল কি উত্তৰ পলু খেল এইটো মনত ৰাখিবা 23 নম্বৰ প্ৰশ্ন নীলাচল পৰ্বতৰ শিখৰত কোনে নৃত্য কৰিছিল উত্তৰ কামাখ্যা গোসানীয়ে 24 নম্বৰ প্ৰশ্ন দুকলাই কোন উত্তৰ দুৰ্নীতিপৰায়ণ ব্ৰাহ্মণ 25 নম্বৰ প্ৰশ্ন টিকেন্দ্ৰজিৎ নাটখনত কেইটা অংক আছে উত্তৰ 5টা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট তোমালোকে চাবই লাগিব এইটো ভালকৈ 26 নম্বৰ প্ৰশ্ন টিকেন্দ্ৰজিৎ নাটকত কেইটা গীত আছে উত্তৰ 5টা এইটো আহিব পাৰে 27 নম্বৰ প্ৰশ্ন আগুচা কোঁৱৰ কোন উত্তৰ সৰু ৰাজ কোঁৱৰ টিকেন্দ্ৰজিতৰ ভাতৃ 28 নম্বৰ প্ৰশ্ন পক্কা সেনা কোন উত্তৰ মণিপুৰৰ যুৱৰাজ এইখিনি হৈছে চমু কুৱেশ্যন এনচাৰ তোমালোকৰ তাৰ উপৰিও সংলাপ তুলি দিব নাটকখনৰ আৰু এনেধৰণে আহিব পাৰে যে বুৰঞ্জীমূলক
নাটক কাক বোলে আৰু বুৰঞ্জীমূলক নাটক হিচাপে টিকেন্দ্ৰজিৎ নাটকখনক আমি আখ্যা দিব পাৰোঁনে সাৰ্থক বুৰঞ্জীমূলক নাটক হিচাপে আখ্যা দিব পাৰোঁনে এনেধৰণৰ কুৱেশ্যন লং কুৱেশ্যন আহিব তোমালোকে এতিয়া বুৰঞ্জীমূলক নাটক কাক বোলে তোমালোকে লিখিব লাগিব যে বুৰঞ্জীৰ কোনো ঘটনাক আশ্ৰয় কৰি বা আধাৰ হিচাপে লৈ নাট্যকাৰে যেতিয়া এখন নাটক ৰচনা কৰে তেতিয়া বুৰঞ্জীমূলক নাটক বুলি কোৱা হয় আৰু তোমালোকৰ সেই টিকেন্দ্ৰজিৎ নাটকখন এখন সাৰ্থক বুৰঞ্জীমূলক নাটক বুলি পেলাই ক'ব পাৰি কাৰণ স্বাধীনতা আন্দোলনৰ মণিপুৰৰ ৰাজকুমাৰ টিকেন্দ্ৰজিতে মণিপুৰৰ স্বাধীনতা ঘোষণা কৰি ব্ৰিটিছ শাসকৰ বিৰুদ্ধে মণিপুৰৰ জনগণক উদ্বুদ্ধ কৰি মণিপুৰৰ জাতীয় বুৰঞ্জীত দেশাত্মবোধৰ যি জ্বলন্ত চানেকি থৈ শ্বহীদ হ'ল বীৰত্বৰ অমৰ কাহিনীৰ আলমত ৰচিত সেনাপতি টিকেন্দ্ৰজিৎ গতিকে সম্পূৰ্ণ হিষ্ট্ৰী অফ মণিপুৰ বুৰঞ্জীখনৰ আশ্ৰয়তে এই কাহিনী ভাগ লোৱা হৈছে আৰু নাট্যকাৰে তেওঁৰ যি মানে পাতনি তাত তেওঁ নিজে লিখিছে আৰু 1857 চনত ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম ব্যৰ্থ হোৱাৰ পাছত ভালেমান স্বদেশপ্ৰেমী ভাৰতীয় অন্তৰত দুখৰ গধুৰ বোজা লৈ জীৱন অতিবাহিত কৰিব ধৰিলে তাৰেই ফলস্বৰূপে এই শতিকাৰ শেষ ভাগত 1951 চনত মণিপুৰী ৰাজ পৰিয়ালৰ বীৰ টিকেন্দ্ৰজিতৰ নেতৃত্বত নতুনকৈ সংগ্ৰাম আৰম্ভ হয় কিন্তু কপালৰ ফেৰ সংগ্ৰামত মণিপুৰে পৰাজয় বৰণ কৰিব লগা হয় টিকেন্দ্ৰজিতে দেশৰ হকে প্ৰাণ বিসৰ্জন দি শ্বহীদ হ'ল এইখিনি সম্পূৰ্ণভাৱে বুৰঞ্জীৰ তথ্য আৰু সেই বুৰঞ্জীৰ তথ্যৰ ভিত্তিতে টিকেন্দ্ৰজিতৰ মূল কাহিনী ভাগ লোৱা হৈছে আৰু তেওঁ নাট্যকাৰৰ নিজা সৃষ্টি কি আছে সেইখিনিও তেওঁ লিখি থৈ গৈছে যে মোৰ এই নাটত বুৰঞ্জীৰ মূল কাহিনীটো প্ৰায় অব্যাহত ৰখা হৈছে আৰু নাৰী চৰিত্ৰ দুটিৰ বাহিৰে আনবোৰ খাই চৰিত্ৰ বুৰঞ্জী পাতৰ পৰাই বুটলি আনি নাটৰ উপযোগী চৰিত্ৰ হিচাপে ৰূপায়িত কৰিবলৈ যত্ন কৰা হৈছে ৰঘুনন্দন সিং চৰ্দাৰৰ চৰিত্ৰটো সৃষ্টি কৰাৰ সময়ত স্বৰ্গীয় ঘনকান্ত বৰুৱা ডাঙৰীয়াৰ অপ্ৰকাশিত উমা নাটৰ ধুলিৰাম উস্তাদে আমাৰ মানসপটত ভুমুকি মাৰিছেহি মানে এই ধুলিৰাম উস্তাদৰ আদৰ্শতে এই ৰঘুনন্দন সিং চৰ্দাৰ চৰিত্ৰটো সৃষ্টি কৰিছে বুলি কৈছে আৰু নাটকখনত নাট্যকাৰৰ নিজা সৃষ্টি হৈছে নাৰী চৰিত্ৰ দুটি সেইটো হৈছে চন্দ্ৰলেখা আৰু মধুমঞ্জৰী এই দুটা হৈছে নাট্যকাৰৰ নিজা সৃষ্টি আৰু বাকীখিনি তেওঁ সম্পূৰ্ণ বুৰঞ্জীৰ তথ্যৰ ওপৰতে সেই টিকেন্দ্ৰজিৎ নাটকখন ৰচনা কৰিছে গতিকে তোমালোকক যদি কয় যে এখন সাৰ্থক বুৰঞ্জীমূলক নাটক হিচাপে অভিহিত কৰিব পাৰিনে তেতিয়া তোমালোকে হয় বুলি ক'ব লাগিব আৰু টিকেন্দ্ৰজিৎ নাটকখনক আমি সাৰ্থক এখন বুৰঞ্জীমূলক নাটক হিচাপে অভিহিত কৰিব পাৰোঁ তাৰপিছত আৰু তোমাৰ ধৰি লোৱা এটা সংলাপ তুলি দিছে লক্ষ্য মহৎ কিন্তু পথ দুৰ্গম এই সংলাপটি কোনে কেতিয়া কি প্ৰসংগত কৈছিল এনেধৰণৰ কুৱেশ্যন দিব পাৰে 3 বা 4 নম্বৰ 3 নম্বৰে দিয়ে বেছিভাগ লক্ষ্য মহৎ কিন্তু পথ দুৰ্গম যেতিয়া থঙাল জেনেৰেলে টিকেন্দ্ৰজিতক কৈ আছে যে ইংৰাজক তুমি পুলিয়ে পোখাই আমাৰ মণিপুৰৰ পৰা উৎখাত কৰা তাৰপিছত তেতিয়া কি কৰিছে টিকেন্দ্ৰজিতেও কৈছে যে মই কি কৈছে বিদেশীক কেতিয়াও কি নিদো আমাৰ দেশত প্ৰশ্ৰয় দিব নোৱাৰোঁ কিন্তু আপুনি যিটো কৈছে লক্ষ্য মহৎ কিন্তু পথ দুৰ্গম তাৰমানে আমাৰ মানে মণিপুৰৰ সেনা শক্তি বা কিমান আৰু ব্ৰিটিছ সিংহৰ তুলনাত আমাৰ সেনা শক্তি নিচেই নগণ্য গতিকে সদ্যহতে মই কি কৈছে ব্ৰিটিছক কি কৰিব নোৱাৰোঁ জোকাই ল'ব নোৱাৰোঁ সেইকাৰণে কৈছে যে লক্ষ্য মহৎ আপুনি কৈছে লক্ষ্যটো মহৎ কি কৈছে নিজৰ দেশক ৰক্ষা কৰিব লাগে কিন্তু যিটো পথেৰে গৈ পেলাই নিজৰ দেশৰ হকে যুঁজি পেলাই ব্ৰিটিছৰ লগত কি কৈছে যুঁজিব পাৰিম বা ৰক্ষা কৰিব পাৰিম সেইটো পথ হৈছে যথেষ্ট দুৰ্গম বুলি পেলাই কৈছে তাৰপিছত মই এনেই উদাহৰণহে দিছোঁ তোমালোকৰ এনেকুৱা ধৰণৰ সংলাপ আহিব পাৰে আৰু এটা উদাহৰণ দিছোঁ ক্ষত্ৰিয় সন্তান হৈ জন্ম লাভ কৰিছা কিন্তু গাত বোধ কৰোঁ এটোপাও ক্ষত্ৰিয় তেজ নাইকিয়া হ'ল এই কথাষাৰ কোনে কি প্ৰসংগত কাৰ আগত কৈছিল এই কথাষাৰ কৈছিল কি কৈছে টিকেন্দ্ৰজিতে সুৰচন্দ্ৰই যেতিয়া মধুমঞ্জৰীৰ লগত বিলাস কক্ষত কি
কি কৈছে প্ৰেমালাপত মত্ত হৈ আছিল আৰু সেইখিনি সময়ত টিকেন্দ্ৰজিতে গৈ পেলাই কি কৈছে ককায়েকক ৰজা সূৰচন্দ্ৰ ককায়েকক সকীয়াই দিছিল যে কি কৈছে তুমি কি হৈছে সত্যৰ সন্তান কি কৈছে তোমাৰ প্ৰধান উদ্দেশ্য হৈছে নিজৰ জন্মভূমি বা দেশক ৰক্ষা কৰাটো আৰু যুদ্ধ কৰাটো আৰু তুমি কি কৰিছা বুলি কৈছে কপালত চন্দনৰ ফুট লৈ গাত নাম অলি কি কৈছে লৈ তুমি কি কৰা মন্দিৰত পূজা কৰা আৰু কি কৰা ৰাজনৰ্তকীৰ লগত বিলাস ভৱনত কি কৈছে কথা বা প্ৰেমালাপত মত্ত হৈ থাকা আৰু সেই কথাটোতে কি কৈছে টিকেন্দ্ৰজিতে খুব প্ৰকাশ কৰি এই কথাষাৰ কৈছে তোমালোকে তেনেকৈ কি কৰিব লাগিব লিখিব লাগিব আৰু এটা চোৱাচোন সাৱধান মণিপুৰ সাৱধান ধুমুহা আহিব লাগিছে প্ৰবল শিলাবৃষ্টি হ'ব আৰু এই কথাষাৰ কোনে কাৰ আগত কি প্ৰসংগত কৈছে আৰু কি কৈছে যে যেতিয়া সূৰচন্দ্ৰই নিজৰ বিলাস ভৱনত ৰাজনৰ্তকী মধুমঞ্জৰীৰ লগত কি কৰি আছিল প্ৰেমালাপ কৰি আছিল বা তেওঁৰ লগত হাঁহি তামচা কৰি আছিল আৰু সেইখিনি সময়তে টিকেন্দ্ৰজিতে গৈ পেলাই তেওঁৰ কোঠাত প্ৰৱেশ কৰিছে আৰু নানা ধৰণে কি কৰিছে ককায়েকক তিৰস্কাৰ কৰিছে আৰু ককায়েকেও নানা ধৰণৰ কটু কথা ভায়েকক শুনাইছে আৰু শেষত কি কৰিছে যে দুয়োজনৰ কথা কটাকটি হৈ শেষত কি কৰিছে তেওঁক সকীয়াই দিছে যে সাৱধান মণিপুৰ প্ৰতি সাৱধান ধুমুহা আহিব লাগিছে প্ৰবল শিলাবৃষ্টি হ'ব আৰু তুমি যদি সাৱধান নোহোৱা মণিপুৰ প্ৰতি মানে ৰজা সূৰচন্দ্ৰক কৈছে তুমি যদি সাৱধান নোহোৱা অতি সোনকালেই মণিপুৰৰ কি কৈছে ধ্বংস হৈ যাব আৰু যিখিনি অস্তিত্ব বাকী আছে সেইখিনি ব্ৰিটিছৰ হাতত সম্পূৰ্ণভাৱে কি হৈ যাব নোহোৱা হৈ যাব আৰু মণিপুৰলৈ যে সাংঘাতিক ধৰণৰ কি আহিছে বিপদ আহিছে সেই কথাটো সোঁৱৰাই দিছে আৰু সেই কৈছে যে ধুমুহা আহিব লাগিছে আৰু প্ৰবল হয়তো শিলাবৃষ্টি হ'ব ভয়ংকৰ এটা সংকট আহি পৰিব পাৰে আৱশ্যক হ'লে ধুমুহাতকৈও ভয়ংকৰ বৰ্জতকৈও প্ৰলয়ংকৰ হ'ব লাগিব এই কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল এই কথাষাৰ কৈছিল উত্তৰ লিখিব লাগিব এনেধৰণে এই কথাষাৰ কৈছিল ঠঙাল জেনেৰেলে কুলচন্দ্ৰক কেতিয়া কৈছিল কুলচন্দ্ৰক যেতিয়া ৰজা পাতিবলৈ সূৰচন্দ্ৰ যেতিয়া কি কৈছে নিজৰ ৰাজ্য এৰি পলায়ন কৰিছে বুলি পেলাই নাটখনত আমি জানিব পাৰিছোঁ তেতিয়া কি কৰিছে টিকেন্দ্ৰজিতে বা মণিপুৰবাসীয়ে কি কৈছে কুলচন্দ্ৰক ৰজা পাতিবলৈ লৈছে আৰু কুলচন্দ্ৰ ৰজা হোৱাৰ আগতে এবাৰ ঠঙাল জেনেৰেলক লগ কৰিবলৈ তেওঁলোকৰ ঘৰলৈ গৈছে আৰু তেতিয়া কি হৈছে ঠঙাল জেনেৰেলে আশীৰ্বাদ ল'বলৈ গৈছে বুলি কৈছে ঠঙাল জেনেৰেলে তেতিয়া কুলচন্দ্ৰক কৈছে মোৰ আশীৰ্বাদ তুমি পাবা কিন্তু কি হ'ব লাগিব বুলি কৈছে আৱশ্যক হ'লে ধুমুহাতকৈ ভয়ংকৰ বৰ্জতকৈ প্ৰলয়ংকৰ হ'ব লাগিব আৰু দেশৰ এনেকুৱা সংকটময় কালত কি হ'ব লাগিব তুমি কি কৈছে দৰকাৰ হ'লে দেশৰ কাৰণে কি কৰিবলৈ মৃত্যুবৰণ কৰিবলৈও সাজু হ'ব লাগিব বা যুঁজিবলৈও লাগিব আৰু কি হ'ব লাগিব তুমি দৃঢ় হ'ব লাগিব আৰু কি হ'ব লাগিব প্ৰলয়ংকৰ ৰূপ ধৰিবও পাৰিব লাগিব নহ'লে ব্ৰিটিছৰ লগত কি কৰিব নোৱাৰিবা যুঁজিব নোৱাৰিবা ব্ৰিটিছক পুলিয়ে পোখাই কি কৰিব নোৱাৰিবা মণিপুৰৰ পৰা উঘালি খেদি পঠাব নোৱাৰিবা বুলি কৈছে সেয়ে কৈছে যে আৱশ্যক হ'লে ধুমুহাতকৈ ভয়ংকৰ বৰ্জতকৈও প্ৰলয়ংকৰ হ'ব লাগিব আৰু তেতিয়াহে তুমি মোৰ আশীৰ্বাদ পাবা তোমালোকৰ আৰু এটা খুব আহিয়ে থাকে মানে প্ৰায় থাকেই বুলি ক'ব লাগিব নুবুৰো মানে বাম নমৰো মানে চাম এই কথাষাৰ কোনে কাৰ আগত কি প্ৰসংগত কৈছিল এই কথাষাৰ কৈছিল মধুমঞ্জৰীয়ে টিকেন্দ্ৰজিতৰ পত্নী চন্দ্ৰলেখাৰ সন্মুখত আৰু কেতিয়া কৈছিল বুলি কৈছে যেতিয়া দেশত কি হ'ব মণিপুৰৰ ৰাজহাউলিত কি হৈছিল বুলি কৈছে এই ব্ৰিটিছসকলে জুই লগাই দিছিল গোটেই তেওঁলোকৰ ৰাজপ্ৰাসাদটো ভস্মীভূত হৈছিল তাৰপিছত কি হ'ল
তাৰ আগতেই কি কৈছে 5জন চিপাহীক যেতিয়া ঠঙাল জেনেৰেলে কি কৰিছিলে আদেশ দি পেলাই বলি দিছিল আৰু মাটিত পুতি থৈছিল। তাৰ পিছত কি কৰিছে ব্ৰিটিছসকল আৰু মণিপুৰবাসীৰ মাজত এটা ডাঙৰ সংঘাতৰ সৃষ্টি হৈছিল। আৰু তাৰ পাছতে কি হ'ল চন্দ্ৰলেখা আৰু মধুমঞ্জৰী কি কৰিছিল অৰণ্যৰ মাজত টিকেন্দ্ৰজিতে পলুৱাই ৰাখিছিল। তাৰপিছত কি হয় মধুমঞ্জৰীয়ে কি কৰিছে চন্দ্ৰলেখাক বাহিৰলৈ গৈ চন্দ্ৰলেখা বাহিৰলৈ যিহেতু ওলাব নোৱাৰে সেই অৰণ্যৰ মাজতে তেওঁ থাকে আৰু কি হ'ল মধুমঞ্জৰীয়ে বাহিৰত আহি ৰাজ্যৰ খবৰ লৈ যায়। আৰে আহি পেলাই ৰাজ্যৰ খবৰ লৈ যায় আৰু কি কৰিছিলে তেতিয়া সকলো খবৰ যেতিয়া কি কৰিছিলে চন্দ্ৰলেখাক দিছিলগৈ চন্দ্ৰলেখাই ভয় কৰিছিল আৰু অধৈৰ্য হৈ পৰিছিল আৰু কৈছিল যে মোক ৰক্ষা কৰা ভনীতি এই বিপদত তোমাৰ বাহিৰে আৰু মোৰ আপোন বুলিবলৈ কোনো নাই। কিন্তু মধুমঞ্জৰী আছিল অশেষ কি কৰিব ধৈৰ্যশীল এগৰাকী নাৰী আৰু তেওঁ কি কৰিছিলে তেতিয়া কৈছিল যে বুজাইছিল যে অধৈৰ্য নহ'ব। কি কৈছে তেওঁলোকৰ প্ৰতি দেশৰ প্ৰতি আমাৰ কৰ্তব্য এতিয়াও শেষ হোৱা নাই, নুবুৰো মানে বাম নমৰো মানে চাম। তেওঁলোকৰ প্ৰতি যিজন ঠঙাল জেনেৰেল আৰু টিকেন্দ্ৰজিতৰ যাৰ ফাঁচীৰ হুকুম হৈছে সেয়ে কৈছে যে টিকেন্দ্ৰজিত আৰু ঠঙাল জেনেৰেলৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য আছে, দেশৰ প্ৰতি কৰ্তব্য আছে আৰু কি কৰিছে এতিয়াও কি কৰিছে আমাৰ কৰ্তব্য শেষ হোৱা নাই, আপুনি অধৈৰ্য নহ'ব। সেয়ে কৈছে যে নুবুৰো মানে বাম, আমি যেতিয়ালৈকে আমাৰ প্ৰাণ শক্তি থাকে তেতিয়ালৈ আমি যুঁজি যাম বুলি কৈছে। নমৰো মানে চাম আৰু নমৰালৈকে আমি কি কৈছে শেষ পৰ্যন্ত চেষ্টা কৰি চাম, দেশক ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰিম বুলি পেলাই কৈছে। তোমালোকৰ আৰু এটা কুৱেশ্যন আহিছিল যে জতুৱা ঠাঁচ বা খণ্ড বাক্যৰ ব্যৱহাৰ কেনেধৰণে হৈছে আৰু তেনেকৈ 5টামান কি কৈছে খণ্ড বাক্য বা জতুৱা ঠাঁচৰ তোমালোকে উদাহৰণ দিয়া। তেতিয়া তোমালোকৰ নাটকখনত এনেধৰণৰ জতুৱা ঠাঁচৰ ব্যৱহাৰ হৈছে বা খণ্ড বাক্যৰ ব্যৱহাৰ হৈছে। একাদশত বৃহস্পতি, একাদশত বৃহস্পতি মানে কি বাৰু সুযোগ। তাৰপিছত গাখীৰতে মহৰ খুটি এইটো সুযোগেই। তাৰপিছত অতিভক্তি চোৰৰ লক্ষণ। এনেধৰণৰ কিছুমান হৈছে যে তেলীয়া সৰঙে চুচুতে মাজতে ফেঁচুৰ ৰজা হ'ব, মানে কৰিম কৰি থাকোঁতে কি কৈছে কামটো ইতিমধ্যে নহয়গৈ বা আনে কিবা এটা পামকৈ যদি আশা কৰি থকা হয় আৰু সেইখিনি সময়তে কোনোবাই আহি থপিয়াই লৈ যোৱা এনেকুৱা অৰ্থত ব্যৱহাৰ হয়। তেলীয়া সৰঙে চুচুতে মাজতে ফেঁচুৰ ৰজা হয়, এনেকুৱা ধৰণৰ খণ্ড বাক্য বা জতুৱা ঠাঁচ এই নাটকখনত ব্যৱহাৰ হৈছে। তাৰে 5টামান হয়তো লিখিব দিব পাৰে। তোমালোকৰ এনেকৈ দ্বিতীয় দৰ্শন তৃতীয় দৰ্শন এনেধৰণে 2 এটা আছে, তোমালোকে চাই ল'বাচোন।